Hello everyone, মই পৰিছে আপোনালোকক সকলোকে মোৰ চেনেলৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছো। মোৰ ফালৰ পৰা আপোনালোকক সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনালো। মাঘ বিহু সকলোৱে পালন কৰে, আমিও পালন কৰো। তো আজি আমি খানা খাম, আমাৰ ঘৰৰ পিছফালে পথাৰ আছে। তো তাতে আমি খানা খাম, সবে আমাৰ পৰিয়ালৰ সবে লগ লাগি খানা খাম। তো ভাবিলো তাকে সৰুকৈ এটা ব্লগে বনাও। সবে আহিলেহি, জেঠা জেঠি খুৰা খুৰীহঁতে বৌহঁতেও আহিছে। তো এতিয়া মই গৈ আছো তালৈ। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে আজি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে, প্লিজ আপোনালোকেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাবলৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। এতিয়া মই গৈ আছো বাম আৰোহী, মই আপোনালোকক দেখুৱাই আছো সবে কি কি কৰি আছে। এয়া ইফালে আমাৰ জেঠাই চুকা খুন্দি আছে। আৰু এইফালে বহুতে শাক পাচলি কাটি আছে। সবে ভিডিঅ' কৰিম বুলি ক'লে সবে লাজ কৰে। তো মই কেতিয়াবা নকৰাকৈ মনে মনে ভিডিঅ'বোৰ কৰোঁ। ইফালে দালি বহাই দিছে আৰু ইফালে দাদাহঁতে মাংস কাটি আছে, মুৰ্গী মাংস কাটি আছে। এই আমাৰ জেঠা মাংস কাটি আছে। আজি বিহু না, বিহুৰ উৰুকা ভোগালী বিহু। ভোগালী বিহুত আমি খাম, লগে ভাগে ভাগ কৰি খাম আমি। কি কি আছে জেঠা খাবৰ কাৰণে? মুৰ্গী 3টা, তাৰপিছত গাহৰি 14-15 কেজি। কি ভাল লাগছে আমাৰ। আৰু বছৰৰ ভিতৰত এনেকা লগালগি নহওঁ ন আমি। হয় হয়, এইবাৰহে লগালগি হৈছো। আৰু আমাৰ এইটো সংগটা ভাল। আমাৰ সংগ আছে তাৰমানে এটা। আৰু এই নতুন বছৰৰ চবকে আমি শুভেচ্ছা দিওঁ, নতুন বছৰৰ শুভেচ্ছা বান্ধি দিওঁ, আমাকো আশীৰ্বাদ দে। আৰু কালি গুৰু বিহু, গুৰুত আমি গুৰু ফটা পিন্ধাই বয়সস্থ মানুহক যে 80 বছৰ 70 বছৰ 60 বছৰ এইবিলাক থকাবিলাকক আমি সেৱা ল'ব যাওঁ। হা বিদা ইফালে চা, লাজ কৰে। যাং দাঁতটো দেখাই দিয়ে যে। আমাৰ উষ্ণাং ভাই। মই অকল ভিডিঅ' কৰি থাকিলেতো নহ'ব ন, অলপ কামো কৰি দিব লাগিব, নহ'লে বাকীবোৰে বেয়া পাব অলপ হ'লেও অকল ভিডিঅ' কৰি থাকে কাম নকৰে বুলি। তো মই অকণমান শাক পাচলি কাটি দি আছোঁ। এতিয়া আমি চাহ খাম। তিলৰ পিঠা খুৰীহঁতে বনাই আনিছে আৰু লাৰুটো নাৰিকল লাৰুটো আমাৰ। আমি এতিয়া চাহ দি আছোঁ। এয়া মোৰ ডাঙৰ জেঠা, আৰু এইজন হৈছে মোৰ দেউতা, আৰু এয়া সৰু খুৰা। বেটুৱে চাহ দি আছে, পিঠা লাৰু দি থকাটো বাৰু মই। যোৱা ৰাতি বৰষুণ আহিছিলে, এয়া পথাৰত অলপ পানী আছে। আৰু ইফালে খুৰীয়ে গলা বিলাই আছে। মোৰ গৰমত অৱস্থা নাই। বাচ্চা গাহৰি মাংস চাটনি। ইয়াতে কি আছে? এই মুৰ্গী চাটনি। আৰু ইফালে দালি হৈ গ'ল। এবাৰ আমি চাহ খাম। হিৰম বাচ্চা নাখোৱা নেকি? ইমান ৰ'দ। এয়া ৰসগোল্লাটো জেঠাই দিছে, কাৰণ জেঠাই লটাৰী ডাঙৰ এটা গাহৰি পাইছে, সেইকাৰণে আমাক জেঠাই ৰসগোল্লা খুৱাইছে। দেখিছেনে আমাৰ খানা খোৱা ঠাইখিনি? এইখিনি ঠাই মই বহুতকেইটা ভিডিঅ'ত শ্বেয়াৰে কৰিছোঁ, একদম হলা তিলাকে আৰু ঠাইখিনি। এয়া দাদা দুজনে মাংস বনাই আছে। এয়া হৈছে গাহৰি চাটনি আৰু এইটো হৈছে মাংস। গাহৰি চাটনিটো সুদামুখে খাবৰ কাৰণে বনাইছে। যোনে যোনে গাহৰি মাংস খাই সিহঁতে গম পায় গাহৰি চাটনি কোনটো কয়। এয়া খুৰীয়ে ভগাই আছে গাহৰি চাটনি। কিছুমানে আৰু গাহৰি নাখায়, সিহঁতৰ কাৰণে মুৰ্গী আছে, মুৰ্গীৰ চাটনি বনাইছে।
Oh, mana? Falusin na? Bidang falusin na naman ko. Halushe. Ha? Halushe. Las kora na ki. Ino ara muro ya. Eya. Ngote heri na khai, gahuri na khai murgi. Aro, hone gahuri khoa. Menokao gahuri khai. হিৰম্বা আৰু বুৱে ইফালে চাউল ধুই আছে জাহা চাউল নেকি আছে জাহা চাউল এইখিনি মাংস পগাইছে এতিয়া ভাতৰ লগত খাবৰ কাৰণে আমাৰ সবখিনি ৰেডি হৈ গ'ল এতিয়া মাত্ৰ ভাতখিনিহে খাব আছে এতিয়া আমি লাহেকে ভাতখিনিও খাম আৰু প্ৰথমে ভাত দিছোঁ সবতকে ডাঙৰ বিলাকক আৰু সবতকে সৰু বিলাকক আমি পিছত খাম পুৱাৰ পৰা মনটো ভালে লাগি আছিল আজি উৰুকা সবে মিলিজুলি এসাজ খাম বুলি এতিয়া সব এন্ধাৰ হৈয়ে গ'ল এতিয়া সবে মিলিজুলি বাচন বৰ্তন ধুব লাগিছে আৰু মই ভিডিঅ' কৰি আছো এইখিনি কাম কৰি পেলে সবে এতিয়া খৰাখৰিকে যাব আৰু ময়ো এতিয়া ভিডিঅ'টো ইমানতে সামৰো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব অন্য এটা ভিডিঅ'তে আকৌ লগ পাম বাই বাই